গতিকে প্ৰমুখ্যে সকলো বিষয় বিভাগ মুখৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ অনুমতি অবিহনে। নমস্কাৰ, মানস এছ.ডি. ব্লগ কৰ্মজীৱলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতি থিয়েটাৰ চালোঁ, থিয়েটাৰ চাই শুই থাকিলোঁ। গতিকে এনে বাকীটো আৰু ভিডিঅ' কৰা নহ'লে এতিয়া গোটেইখিনি ভিডিঅ' কৰি কিনে আপোনালোকক ওচৰত আপলোড কৰিম বুলি ভাবিছোঁ। মানে কি টোপনিও লাগি আছে এতিয়ালৈকে। চাওকচোন, ভিডিঅ'টো সম্পূৰ্ণ কৰক। ৰাতি কি চালোঁ, কি দেখুৱালোঁ আপোনালোকক সকলো বস্তুখিনি দেখুৱাই আছোঁ। চাওক, এতিয়া থিয়েটাৰৰ সোণৰ খাৰু নালাগে মোক সেই নাটকখন আমি চালোঁ। তাৰপিছত বাকী নাটকৰ যিবিলাক কলা কুশলী আছে সকলোৰে লগত কথা পাতিলোঁ। আপোনালোকে ভিডিঅ'টো যাতে সম্পূৰ্ণ কৰি চাই লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব একদম, যাতে পাহৰি নাযায়। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একদম পাহৰি নাযাব, প্লিজ। আৰু যাতে আপোনালোকে অতি শীঘ্ৰে মৰম দিয়ে 1K ছাবস্ক্ৰাইবাৰ মোক কৰি দিয়ে, তেতিয়াহ'লে আৰু ভাল ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিব। উৎসাহ থাকিব, আপোনালোকে মৰম দি আছে আৰু দি থাকক, এনেকৈ আগুৱাই যাই থাকিব কাৰণে আপোনালোকে উৎসাহ দিয়ক, যাতে ভিডিঅ'বিলাক মই ভাল কৰিব পাৰোঁ, এতিয়া আগত আৰু ভাল কৰিব পাৰোঁ। এনেকৈ ঠিক আছে, বাই ভিডিঅ'টো চাই লওক। আজি তোমাৰ পৰীক্ষা আছে, পৰীক্ষাত পাৰিবা পাছ কৰিব লাগিব। অকল ভালেই নাপায়, বুজিছ? তোৰ শিল্পী সত্তাটো পূজা কৰে, পূজা আহিব পাৰোনে? তুমি এইখিনি কেনেকে পালাহি? এই ইয়াত থকা বুলি কোনেও নাজানে, আনকি মাকটোকো মই খবৰটো দিয়া নাই। এই দিবলৈ মানা কৰিছিল, কিন্তু তুমি গম পালা যে এই ইয়াতে আছে। মোৰ যেতিয়াই বেছি দুখ লাগে মই ছবি আঁকো, তেতিয়াই চিঞৰি কান্দিবলৈ মন যায় মই ছবি আঁকো। তেতিয়া চাৰিওফালে হতাশে আৱৰি ধৰে, সমস্যাই আৱৰি ধৰে, মই ছবি শিল্পী যেতিয়া বিপদত পৰে, গান চাপে শিল্প। এই ঘটনা গানৰ খৰচা আৰু সংগীতৰ বিপদৰ পৰা গান এটা ইয়াৰ বাহিৰে আৰু ক'ত আশ্ৰয় বিচাৰি যাব? ঠিকেই কৈছা তুমি, বহুদিনৰ মূৰত আহিছা, তুমি কথা পাতা। তুমি আকৌ এই মাতটো বুজি পোৱা নে নোপোৱা? এই মাতটোৱে আজিকালি নামাতে। মাতে নমতা হ'লে দুদিনমান ঘৰত নাথাকোঁতে মাতে নমতা হ'লে মাতিব, ৰ'বা আহিছোহে, মনটো তোমাৰ মাত ওলাই যাব, চাই থাকা না। এই তোমাক মই এটা কথা ক'লো হা, সঁচা কথা ক'বা দেই। আচ্ছা, মই যে এইকেইদিন তোমাৰ কাষত নাই, মোলৈ তোমাৰ মনত পৰিছিল? পৰা নাই, এবাৰো পৰা নাই। কিয় পৰা নাই? এইকাৰণে যে মই এগৰাকী কেঞ্চাৰ ৰোগীক বিয়া কৰাইছোঁ। এইকাৰণে পৰা নাই যে মই কেঞ্চাৰ ৰোগীক বিয়া কৰাই মহামানৱ হ'ব বিচাৰিছোঁ, মহাপুৰুষ হ'ব বিচাৰিছোঁ। মই তোমাৰ প্ৰেমত পৰিছোঁ, বিশ্বাস। মই তোমাৰ সংগীতৰ সুধা পান কৰিব বিচাৰিছোঁ, বিশ্বাসতা। সঁচা কথা এইটোৱে, মই তোমাৰ মালা পিন্ধাইছোঁ, মই তোমাক পূজা কৰিব বিচাৰিছোঁ। মই তোমাৰ আঁঠু ল'ব বিচাৰিছোঁ, তোমালৈ চাই মই এটা প্ৰশ্নই কৰিব বিচাৰিছোঁ। এটা গান গাব নোৱাৰানে মোৰ বাবে? এটা গান
কথাবোৰ কিবা আচু যেন লাগিছে তাতো নাজানে সিহঁতৰ এই বিয়াখন এলাকাচা বিয়া নহয় আমাৰ প্ৰেমৰ এক অদ্ভুত মোৰ লগত আছে আজি লিকু আমাৰ লিকু অপূৰ্ব বুলি কয় আমি মৰমতে লিকু বুলি মাতো গতিকে আমি আজি আমাৰ থিয়েটাৰখন দেখুৱাই দিম আমাৰ লক্ষী পূজাৰ যিমানখিনি দৰ্শক আছে গোটেইখিনিৰ লগত আমি লিকু মই দুয়ো একেলগে কথা পাতিম অপূৰ্ব বলক আমি ভিডিঅ'টো একদম চাই থাকক একদম শেষক গেলি চাই থাকক তাক লগ পাইছোঁ অংকুৰদাই ভ্ৰাম্যমান জগতত বহুত দবদবাই আছে অংকুৰদাৰ মুখৰ পৰা কিছুমান আমি কথা শুনিম অংকুৰদা হয় নমস্কাৰ মই অংকুৰ শইকীয়া হয় তুমি কোৱা দি আমি এখন টেবুলতে আমি মেকআপ কৰোঁ ইয়াতে আমি চৰিত্ৰটো কি চৰিত্ৰ ৰূপায়ণ কৰিম তাৰ ওপৰত আমি মেকআপ কৰি পেলাই চৰিত্ৰটোৰ কাৰণে সাজু হওঁ সিমানেই অংকুৰদা আপুনিতো ভ্ৰাম্যমানত বহু বছৰ কিমান বছৰ হ'ল বেছি দিন নাই মোৰ 2 বছৰ হৈছে দুবছৰ হ'লেও মৃদুলদাৰ লগত আপুনি কিমান বছৰ হয় মই 2 বছৰ মৃদুলদাৰ লগতে আছোঁ মুখীয়া সৌভাগ্য মোৰ কাৰণে মৃদুলদাৰ লগত সৌভাগ্য 2 বছৰৰে হয় বাকী ভ্ৰাম্যমানত এই 2 বছৰ যি বন্ধ হৈ থাকিল মানে কি কৰোণাৰ কাৰণে হওক কিবা কা আন্দোলন হওক 2 বছৰটো বন্ধ হৈ থাকিল আপোনালোকৰ মনত এটা কেনেকুৱা অনুভৱ আহিছে হয় সেইটো মনত সকলোৱে এইটো নাটক কৰি থকা মানুহ সকলোৱে মানে বুজি পায় কথাটো আমি 2 বছৰ মানে বহুত হেৰিয়ত আছিলোঁ মই নতুন যদিও মানে সেই বস্তুটো অনুভৱ কৰিছিলোঁ কাৰণ আমি সন্ধিয়া সময়তো ওলাই আহোঁ সদায় এটা নতুন জেগা পাওঁ বহুত দৰ্শক পাওঁ হাজাৰ মানুহৰ মাজত আমি অভিনয় কৰি থাকোঁ যেতিয়া ঘপককৈ এই বস্তুটো নাইকিয়া হৈ যায় বেয়া লাগে সেই সময়ত বহুত বেয়া লাগে হয় অংকুৰদাই এইখন টেবুলতে মেকআপ কৰি আছে আৰু মানে কি মেইনলি সঁচাকৈ ক'ব গ'লে এই অংকুৰদাই অভিনয় চৰিত্ৰৰ কথা ভাবি আছে সেইকাৰণে হয়তো অংকুৰদাক আপোনালোকে এনেকুৱা দেখা পাইছে কিন্তু অংকুৰদা সঁচাকৈ মোৰ মতে বহুত একদম মানুহৰ মাজত থাকিব পৰা মানুহ হয় বহুত ফ্ৰীলি মানুহ হয় আপোনালোকে চাই থাকক অংকুৰদাৰ অভিনয় এইবাৰ ক'ত দেখাব অংকুৰদা ইয়াৰ পিছত ক'ত পেণ্ডেল আছে আমাৰতো পেনেল প্ৰায় 60খন আছে এবাৰ এটা ভাল খবৰ দিছোঁ মানস HD ব্লগ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক লাইক কৰক কমেণ্ট কৰক ধন্যবাদ ৰাখে হৰি মাৰেকনিত আপুনি বহুদিনে অভিনয় কৰিলে আপোনাৰ অভিনয় সঁচাকৈ বহুত ভাল লাগে আৰু মানে ভাল লাগিছিলে এইটো কেৰেক্টাৰ কৰি এইবাৰ আমি ইতিহাস থিয়েটাৰ মই আছোঁ মৃদুলদাৰ ভাল লাগিছে আপোনাৰ আহক মই তিনিখন নাটক ভাল অসমৰ কাৰো নালাগে মোক অভিজিত ভট্টাচাৰ্যদেৱৰ ৰচিত হলুবুজি বা ভূপেন দা তাৰপিছত বিদ্যাশ্ৰম ধ্ৰুৱজ্যোতি শৰ্মাৰ ৰচিত নাট সকলোৱে উপভোগ কৰক আহক সকলোৱে ৰাখে হৰি মাৰেকনিত আপোনাৰ অভিনয় কৰি কেনেকুৱা লাগিছিলে ভালে লাগিছিল ৰাখে হৰি মাৰেকনিখন কিয় ষ্টপ কৰি দিয়া গ'ল এতিয়া যে কাহিনী আপুনি ৰাখে হৰি মাৰেকনিত যিটো চৰিত্ৰত আপুনি অভিনয় কৰিছিলে সেইটোত আপোনাকতো মই দেখা পাইছিলোঁ আপুনি তাৰমানে কেনেকুৱা ছিষ্টেমত আপুনি আছিল একদম
মানে কি আমি যেদিন নলবাৰী ভাও গতিকে প্ৰমুখ্যে সকলো বিষয়বিভাগ মুখৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ অনুমতি অবিহনে আপোনালোকৰ সদিচ্ছাৰ অবিহনে ভাবিমান থিয়েটাৰ কেতিয়াও যি নুঠিলেহেঁতেন তথাপিতো মই দৰ্শকক এটাই অনুৰোধ কৰিছোঁ যে আপোনালোক আহক নাটক চাবলৈ গিলদল ভাঙি যেনেকৈ আছে তেনেকৈ আহক কিন্তু মুখত এখন মাস্ক লৈ আহিব আৰু 2টা ভেকচিন লোৱাৰ চেষ্টা কৰিব নলবাৰীৰ ৰাসত নিশ্চয় আছে নলবাৰীৰ ৰাসত আপোনালোকৰ মৃদুলা হাতৰ নাটক কেইখন আমি দেখুৱাব 3খন নাটক লৈ যাম তাত কেইখন হয় সেইটো বেলেগ কথা আমি 3খন নাটক লৈছোঁ এখন ভুল নুবুজোৱা ভূপেন দা আজিৰ পৰা বহু বছৰ আগতে কৰিছিল যিখন নাটক ভূপেন দাই চাইছিলে মৃত্যুৰ আগত আৰু এখন কৰিছোঁ আজি যিখন নাটক সেইখন হ'ল পুনৰ খাৰু নালাগে মোক এখন সুন্দৰ নাটক আৰু এখন আছে জুই সকলোকে নিমন্ত্ৰণ জনাইছোঁ আহক সকলোৱে পুনৰবাৰ অসমৰ ৰাইজক এটাই অনুৰোধ কৰিছোঁ যে আপোনালোকৰ অবিহনে থিয়েটাৰ কেতিয়াও জীয়াই নাথাকে আপোনালোকে আমাক প্ৰাণ আমাৰ ভগৱান আৰু আমি যিকেইটা পেণ্ডেল ওলাই আহিছোঁ আপোনালোকে যথেষ্ট সঁহাৰি দিছে এই সঁহাৰি অব্যাহত থাকক এই সঁহাৰিয়ে আমাক ভাইমান থিয়েটাৰটো জীয়াই তুলিব প্ৰাণ দিব কিন্তু আকৌ পুনৰবাৰ কওঁ যে আমি যাতে মাস্কখন পৰিধান কৰি আহে আপোনালোক তাৰে কামনা কৰিছোঁ আৰু বিশেষ নকওঁ মঞ্চত লগ পাম সন্ধিয়া সময়ত আপোনালোকে আহি ব্যক্ত নাটক কৰিম নাটক চাম নলবাৰীৰ ৰাসতো পুৰা লগ পাম ন নলবাৰীৰ ৰাসত লগ পাম নলবাৰীৰ ৰাসত পুৰা লগ পাম গোটেই দৰ্শকক 4 দিন কমপ্লিটলি লগ পাম নলবাৰীৰ ৰাসত ঠিক আছে